নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু এয়া দেখিছেনে বিলাহী আদা নহৰু জলকীয়া সকলোখিনি লৈ লৈছোঁ। এইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম আৰু এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। তাৰপিছতে এয়া তিতাকেৰেলা লৈছোঁ। তিতাকেৰেলাৰ মাজতে মানে সৰু সৰু ধুনীয়া এটা পিচ বনাই লৈছোঁ আৰু তাৰপিছতে তিতাকেৰেলাখিনি মই সিজাই আৰু এই তিতাকেৰেলা যি মাজৰ অংশখিনি যে সেইখিনি উলিয়াই ল'লোঁ আৰু মাজতে এটা এটা কাট লগাই দিছোঁ। তেতিয়া ভাজিলে মানে ধুনীয়াকৈ যাতে তেল সোমাই যায় আৰু যে পেষ্ট বনাই লৈছিলোঁ সেইখিনি অলপ টাইম ভাজি ল'ম। এইখিনি ইয়াতে মছলা দিম, জিৰা ধনিয়া জলকীয়া পাউডাৰ নিমখ হালধি ধুনীয়াকৈ দি পেলাই ভাজি ল'ম। এইখিনি অকণমান ডাঠকৈ মানে ডাঠ হ'বলৈ দিম ভাজি খুব ভাজি থাকিম যাতে এইখিনি পেষ্টটো অকণমান যাতে ডাঠ হৈ পৰে ভাজোঁতে আৰু এয়া চাওকচোন ধুনীয়াকৈ ডাঠ হৈ পৰিলে দেখিছেনে। ইয়াতকৈ ডাঠ কৰোঁ বুলি ক'লে কৰিব পাৰে, মই ইমানতে ৰাখিলোঁ। তাৰপিছতে যে তিতাকেৰেলা যোন মাজৰ অংশখিনি যে উলিয়াইছিলোঁ সেইখিনিও মই ইয়াতে ধুনীয়াকৈ দি পিনি ভাজি ল'লোঁ আৰু এয়া চাওকচোন এতিয়া তিতাকেৰেলাখিনি ভিতৰত এতিয়া মই এইখিনি ভৰাই দিছোঁ দেখিছেনে। আৰু এনেকৈ বনাই খাই চাবচোন, বহুত ভাল লাগে। তিতাকেৰেলাটো আমিতো এনেই ভাজিহে খাইছোঁ আৰু মিহি মিহিকৈ কাটি আলুৰ লগত দি কিনি এনেকৈও কেতিয়াবা খাই চাবচোন। ময়ো পিছে প্ৰথমবাৰ বনাই খালোঁ, বহুত বেছি ভাল লাগিলে। তাৰপিছতে ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ আৰু এয়া চাওকচোন ধুনীয়াকৈ মই ভাজি লৈছোঁ, তেল দিলোঁ আৰু ইয়াতে অকণমান তেলতে যদি গোটা জিৰা দিওঁ বুলি ভাবে দিব পাৰে। আৰু এই চাওক এইখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ আৰু আনফালে এয়া মাছৰ কণী আছিলে এইখিনিও ধুনীয়াকৈ মানে পিচ কৰি ভাজি লৈছোঁ। দেখিবলৈ কিমান ধুনীয়া লাগিছে দেখিছেনে। আৰু এবাৰ ট্ৰাই কৰি চাব পাৰে দেই তিতাকেৰেলা ভাজিটো।